নমস্কাৰ বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে শুনিলে কেনেকৈ ৰিয়ান হুছেইন নামৰ ল'ৰা এজনে বাগানত চাকৰি কৰিবলৈ আহি তেওঁক থাকিবলৈ দিয়া বাগানৰ কোৱাৰ্টাৰটোৰ ভিতৰত এখন ডায়েৰী পায় আৰু ডায়েৰীখন কাৰ হয় কোনেও নাজানে। গতিকে আহক এতিয়া আমি নেক্সট পাৰ্টটো শুনো। তেনেহ'লে আহক আজি খণ্ডটি আৰম্ভ কৰোঁ। ৰিয়ান হুছেইনে যেতিয়া ডায়েৰীখন পালে তেতিয়া শিবুক সুধিলে যে শিবু, তুমি এই ডায়েৰীখন কাৰ হয় গম পোৱা নেকি? তেতিয়া শিবুৱে ক'লে যে দাদা মই নাজানো, আগতে মই এই আলমাৰী দুটা কেতিয়াও খোলা নাই আৰু আগতে এই কোৱাৰ্টাৰটোত কোন আছিলে মই সেইটোও নাজানো। তেতিয়া ৰিয়ানে ক'লে বাৰু হ'ব দিয়া, তুমি এতিয়া যোৱা ভাত ৰান্ধাগৈ, মোৰ আৰু দুটামান কাম আছে, কৰি একেবাৰে আজৰি হৈ লওঁ। শিবু কিটচেনলৈ সোমাই গ'ল। ময়ো মোৰ বস্তুবোৰ ৰুমটোত সজোৱাত লাগিলোঁ। মাজে মাজে শিবুৰ লগত এটা কথাও পাতি থাকিলোঁ। ভাত পানী খোৱাৰ পাছত আবেলি শিবু আৰু মই বাগানৰ ফালে অলপ ওলাই গ'লোঁ। লগতে মোৰ কেমেৰাটোও লৈ ল'লোঁ। কেমেৰাটো দেখি শিবুৱে ক'লে, বাহ বাবু, আপোনাৰ কেমেৰাও আছে নেকি? আছে। তুমি ফটো উঠিবা নেকি? আপুনি মোক ফটো তুলি দিবনে? অঁ দিম, কিয় নিদিম। ব'লক তেনেহ'লে মই আপোনাক বাগানৰ বহুত ধুনীয়া ধুনীয়া ঠাইলৈ লৈ যাম। শিবুৰ কথা শুনি মই হাঁহি হাঁহি ক'লোঁ, ব'লা তেনেহ'লে। শিবুৱে মোক বাগানখনৰ বহুত ধুনীয়া ধুনীয়া ঠাই দেখুৱালে। দৃশ্যবোৰ মোৰ কেমেৰাত বন্দী কৰিলোঁ আৰু শিবুকো কেইবাকপিও ফটো তুলি দিলোঁ। শিবুৱে কিমান পজত যে ফটো উঠিলে তাৰ কোনো হিচাপ নাই। বাগানৰ চাৰিওফালে ভালকৈ ফুৰাৰ লগতে বাগানৰ বাকী ষ্টাফবোৰৰ লগতো চা চিনাকি হ'লোঁ। আজি আবেলিটো বাগানৰ এক সুন্দৰ সেউজীয়া পৰিৱেশৰ মাজত ভালদৰে অতিবাহিত কৰিলোঁ। কি যে ধুনীয়া পৰিৱেশ বাগানৰ। সেইদিনা ৰাতি ভাত পানী খাই শুব লওঁতেই হঠাৎ মনত পৰিল দিনত আলমাৰীৰ ভিতৰত পোৱা ডায়েৰীখনৰ কথা। মনতে ভাবিলোঁ কাৰবা ডায়েৰীখন, কি বা লিখা আছে তাত। মনটোত হাজাৰটা প্ৰশ্ন উদয় হ'ল। বিচনাৰ পৰা উঠি টেবুলখনৰ ওপৰত থকা ডায়েৰীখন লৈ পুনৰ আহি বিচনাত পৰিলোহি। পলিথিনৰ বেগটোৰ পৰা ডায়েৰীখন উলিয়াই ল'লোঁ। ডায়েৰীখন হাততে লৈ মই ভাবিলোঁ পঢ়োঁ নে নপঢ়োঁ আকৌ, কাৰবা ডায়েৰী আছিল। যা পঢ়োঁ। ডায়েৰীখনৰ বেটুপাতখন লুটিয়াই দিলোঁ। ডায়েৰীখনৰ বেটুপাতখিলা লুটিয়াই দেখা পালোঁ দুখন পাছপোৰ্ট ছাইজৰ ফটো তাত লগাই থোৱা আছিল। এখন ফটো সম্পূৰ্ণকৈ বেয়া হৈ গৈছে, এখন ফটো অলপ ভাল হৈ আছে। অলপ ভাল হৈ থকা ফটোখন এজন ল'ৰাৰ, মুখত এটা ধুনীয়া হাঁহি, এটি সুন্দৰ চেহেৰাৰ সৈতে এজন ডেকা ল'ৰাৰ ফটো। কাষত থকা ফটোখন চাগে কোনোবা ছোৱালীৰে হ'ব। ফটোখন বেয়া হৈ যোৱাৰ বাবে একো ধৰিব পৰা নাই। ফটো দুখনৰ পৰা তললৈ চকু ফুৰাওঁতে দেখিলোঁ কিবা লিখা আছে তাত। পঢ়ি চাই দেখিলোঁ তাত লিখা আছে, তোৰ কথা মোৰ মনত গোটেই জীৱন থাকিব, মোৰ কথাই তোক জান খেদি লৈ ফুৰিব। তাত লিখা কথাষাৰে মোৰ মনটো চুই গ'ল, কিন্তু মই একো বুজিব পৰা নাই এতিয়ালৈকে। আকৌ চকুত পৰিল মোৰ অলপ বেয়া হৈ যোৱা ল'ৰাজনৰ ফটোখনলৈ। সঁচাকৈ ল'ৰাটোৰ চকু দুটাই বহুত কথাই কৈ যায়। কিন্তু ইখন ফটো বা কাৰ আছিল? অলপ ভাল হৈ থকা হ'লে চেহেৰাটোকে দেখিলোঁ হয়। ডায়েৰীখন পঢ়িলেই গোটেই কথাবোৰ চাগে গম পাম। গতিকে মই অলপো দেৰি নকৰি ডায়েৰীখন পঢ়িবলৈ ল'লোঁ। তাত লিখা আছিল, আজি 5 বছৰ পাছত মই পুনৰ মামাহঁতৰ ঘৰলৈ আহিছোঁ। কাৰণ ইয়াতেই কোম্পানীৰ চাকৰি এটা পাইছোঁ। কলেজীয়া জীৱনৰ 2টাকৈ বছৰ মই ইয়াতে পাৰ কৰিছোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছতে মই ইয়াৰ পৰা গুচি গৈছিলোঁ। আজি 5 বছৰৰ পাছত ইয়ালৈ আহিছোঁ। মই অহা গাড়ীখন আহি লাহে লাহে বলোদাৰ দোকানৰ সন্মুখত ৰখাই দিলেহি। মই কণ্ডাক্টৰজনক ভাড়াটো দি গাড়ীৰ পৰা নামি আহিলোঁ। গাড়ীৰ পৰা নামিয়ে মই বলোদাৰ দোকানলৈ সোমালোঁ। বলোদাৰ দোকান মানে ময়ূৰনগৰ অঞ্চলৰ এখন বহুত পুৰণা দোকান। মই সৰুতে যেতিয়া মামাৰ ঘৰলৈ আহিছিলোঁ তেতিয়া এই বলোদাৰ দোকানৰ পৰাই মৰ্টন, চানা আৰু নিমকি বিস্কুট কিনি খোৱাৰ স্মৃতি আজিও মোৰ মনত সজীৱ হৈ আছে। এক কথাত ক'বলৈ গ'লে মোৰ শৈশৱৰ বহুতো স্মৃতি এই ঠাইডোখৰ আৰু এই দোকানখনৰ লগত জড়িত। বলোদাই মোক দোকানৰ সন্মুখত দেখি আচৰিত হৈ সুধিলে, আৰে বিভু, তুমি ইমান দিনৰ মূৰত? হয় বলোদা, ভালে আছেনে? আছোঁ, তোমাৰ কেনেকুৱা? মোৰো ভালেই। ইয়াতে চাকৰি এটা পাইছোঁ, সেইকাৰণে ভাবিলোঁ মামা ঘৰতে থাকি চাকৰিটো কৰিম। বলোদাই ক'লে, অঁ ভাল কথা, ইয়াতে থাকি ল'লে তোমাৰ সুবিধাও হ'ব। বলোদাৰ লগত অলপ দেৰি কথা পতাৰ পাছত মই বলোদাৰ পৰা বিদায় ল'লোঁ আৰু এখোজ দুখোজকৈ মামাৰ ঘৰৰ দিশে আহিবলৈ ধৰিলোঁ। বলোদাৰ দোকানৰ পৰা মামাৰ ঘৰলৈ প্ৰায় 100 মিটাৰমান হ'ব। পথটোত খোজকাঢ়ি গৈ থাকোঁতে অতীতৰ স্মৃতিবোৰে মোৰ মনত ভাহি উঠিছিল। ঠাইডোখৰৰ চিনাকিবোৰ মোৰ বাবে এতিয়াও অচিনাকি হোৱা নাছিল। 2-এখন দোকান আৰু 2-4টা বিল্ডিং নতুনকৈ সজাৰ বাহিৰে ঠাইডোখৰ একো সলনি হোৱা নাছিল। ঠাইডোখৰ আজিও একেই আছিল। আহি থাকোঁতে ৰাস্তাত 2-এজন চিনাকি মানুহো লগ পালোঁ। সকলোৰে লগত অলপ কথা পাতি মই ইতিমধ্যে মামাহঁতৰ গেটৰ মুখ পালোঁহি। গেটখন খুলি সোমাই গৈ কলিং বেলটো বজাই দিলোঁ। মামী ওলাই আহিল। মামীয়ে মোক দেখা মাত্ৰকে ক'লে, অঁ আহি পালিহি? মই আজি আহিম বুলি মামীক কালিয়ে ফোন কৰি কৈছিলোঁ। অঁ মামী, পালোহি। তেতিয়া সময় প্ৰায় আবেলি 3 বাজিছিল। মই হাত ভৰি ধুবলৈ একেবাৰে পাছফাল পালোঁহি। এই ঘৰখন মোৰ বাবে একেবাৰে অচিনাকি নহয়। ঘৰখনৰ প্ৰত্যেকটো কোণ, প্ৰতিটো বস্তুৰ সৈতে মোৰ চিনাকি। মামা মামীহঁতেও মোক বহুত মৰম কৰে। মামাহঁতৰ ঘৰত মানুহ মাত্ৰ 3টা, মামা, মামী আৰু দীপুদা, মামাৰ একমাত্ৰ সন্তান। আজিৰ পৰা আকৌ আগৰ দৰে 4টা হ'ল। মামীয়ে টেবুলত ভাত বাঢ়ি মোক খাবলৈ ক'লে। ময়ো মুখ হাত ধুই ভাত খোৱা টেবুলত বহিলোহি। মামী আৰু মই ভাত খোৱা আৰম্ভ কৰিলোঁ। খোৱাৰ মাজে মাজে মই মামীক মোৰ চিনাকি সকলো মানুহৰ কথা সুধি গ'লোঁ। ৰিজু আছেনে,
ৰাৱত চাচা আছেনে, তেওঁ কি কৰে আজিকালি, মানালী বা আছেনে, তেওঁৰ বিয়া হ'ল নি, মুঠতে মামীক মই মোৰ চিনাকি সকলোবোৰ মানুহৰ কথাই সুধি পেলালোঁ। আৰু মামীয়েও সকলোৰে কথা এফালৰ পৰা কৈ গ'ল। যোৱা 5টা বছৰত মইনুৰত কি হ'ল মামীয়ে তাৰ এটা সৰু বিৱৰণী মোৰ আগত দাঙি ধৰিলে আৰু মই খুব মন দি শুনি গ'লোঁ। তেনেকুৱাতে বাহিৰত বাইকৰ শব্দ শুনা পালোঁ। মামীয়ে ক'লে, মোমাই আহিলে। মামাই বেংক এটাত চাকৰি কৰে। মামাৰ বয়স হৈছে যদিও তেওঁ সদায় এজন ডেকালৰ নিচিনাকৈ থাকে। মামাই ভিতৰলৈ সোমাই আহি মোক দেখি ক'লে, তই কেতিয়া পালিহি? অলপ দেৰি হ'ল মামা। ঘৰত সকলোৰে ভালনে? ভালেই। মামাই মোৰ লগত কথা পাতি মোৰ কাষতে থকা চকীখনত বহিলেই। তেনেকুৱাতে মামীয়ে ক'লে, যাওক আকৌ কাপোৰকেইটা সলাই হাত মুখ ধুই আহক, মই আপোনাৰ বাবে ভাত বাঢ়োঁ। মামাই কাপোৰ সলাবলৈ ভিতৰলৈ সোমাই গ'ল আৰু ময়ো ভাত খাই উঠি ঘৰৰ আগফালে ওলাই গ'লোঁ। মামাহঁতৰ ঘৰৰ আগফালটোৰ পৰিৱেশ বৰ সুন্দৰ। গেটখনৰ লগতে পকী ৰাস্তাটো লাগি আছে। ৰাস্তাটোৰ ইফালে এটা ৰেল লাইন আৰু দুই কাষে ঘৰ দোকানসমূহ। ৰাতিপুৱা 5 বজাতে পাৰ হৈ যোৱা ইণ্টাৰচিটিখনৰ ৰখীটো মোৰ বাবে ঘড়ীৰ এলাৰ্মতকৈ কম নাছিল। মোৰ প্ৰথমতে ৰেলৰ ৰখীবোৰ বিৰক্তিকৰ লাগিছিল যদিও পাছলৈ মোৰ বাবে এটা মিঠা শব্দ হৈ পৰিছিল। আগতে মই কলেজৰ পৰা অহাৰ পাছত মামাৰ ঘৰৰ বাৰান্দাত থকা কাঠৰ চকীখন নাইবা ৰেল লাইনটোত বহি আবেলিবোৰ কটাইছিলোঁ। আজিও ৰেল লাইনতে বহি আগৰ দিনবোৰৰ কথা ভাবি মই নষ্টালজিক হৈ পৰিছিলোঁ। কি যে ভাল লগা আছিল সেই দিনবোৰ। কলেজৰ পৰা আহি ভাত খাই লগৰবোৰৰ লগত আড্ডা মাৰিবলৈ ওলাই যোৱা, গধূলি চক বজাৰ পৰা চানা মিছল আনি খোৱা, দেওবাৰে মিলন দাহঁতৰ ঘৰলৈ গীটাৰ শিকিবলৈ যোৱা। সঁচাই মোৰ জীৱনৰ বহুখিনি ভাল লগা সময় মোক এই ঠাইডোখৰে দিছে আৰু সেইকাৰণে কি নাজানো মোৰ সৰুৰ পৰা এই ঠাইডোখৰ বৰ প্ৰিয়। এইবোৰ ভাবি থাকোঁতে গধূলিয়ে হ'ল। মই বহাৰ পৰা উঠি আহিব লওঁতে দেখিলোঁ সৌৰভ আহি আছে। সৌৰভ মামাৰ ঘৰৰ ওচৰতে থাকে। সি মোৰ এজন ভাল বন্ধু। মই তাক দেখি দূৰৰ পৰাই চিঞৰি মাতিলোঁ। সি মোক দেখি আচৰিত হ'ল। আৰে বিভুৰ, ইমান দিনৰ মূৰত? সৌৰভে মোক সাৱটি ধৰিলে। হয়, বহুদিনৰ মূৰত আকৌ আহিলোঁ। তোৰ ফোন নম্বৰটো নালাগে যে? সেইটো নম্বৰ চেঞ্জ কৰিলোঁ নহয়, নতুন নম্বৰটো লৈ ল'বি। বাৰু আৰু কওক, কি কৰ এতিয়া, ক'ত আছিলি? আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যে তই ইয়াৰ পৰা গুচি গ'লি মই গমেই নাপালোঁ। তো বন্ধুসকল, আজিলৈ ইমানে। আজি কাহিনীৰ পাৰ্টটো শুনি পেলাই কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু নেক্সট পাৰ্টটো লৈ মই খুব সোনকালেই আহি আছোঁ।